জননেতা ছেমছন সিং ইংটি সোৱৰণী পাৰ্ক পৰিণত হ'ল এখন হাবিলৈ খবৰ নাই হামৰেন পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি মঙ্গল সিং টিমুঙৰ নাগালেণ্ড ফ্ৰেমৱৰ্কৰ মাজত কাৰ্বি ভূমিৰ কোনো অংশক অন্তৰ্ভুক্তি মানি লোৱা নহ'ব স্পষ্ট কৰিলে সাংসদ বীৰেন সিং ইংটিৰ নেতৃত্বাধীন জিলা কংগ্ৰেছ কমিটিয়ে হামৰেনৰ পুৰণা বজাৰৰ অন্তৰ্গত সম্প্ৰসাৰিত সাপ্তাহিক বজাৰৰ নতুন গৃহৰ উদ্বোধন ফিটা কাটি উদ্বোধন কৰিলে হামৰেন পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি মঙ্গল সিং টিমুঙে নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্জয় তাজাৰণ পিয়ে এতিয়া আহিছো প্ৰথমটো খবৰলৈ কোৱা হয় যি জাতিয়ে নিজৰ অতীতৰ পুৰুষা তথা নমস্য ব্যক্তিক সন্মান কৰিব নাজানে সেই জাতিৰ কোনো কালে উন্নতি হ'ব নোৱাৰে কোনো কালে পূৰ্ণাংগ জাতিৰ ৰূপত বিশ্বত প্ৰতিষ্ঠিত হ'ব নোৱাৰে বৰ্তমানৰ কাৰ্বিসকলৰ পুৰুধা ব্যক্তি ছেমছন সিং ইংটিৰ সন্মান প্ৰদৰ্শন কৰিব পৰা নাই হেয়া প্ৰায় 100% যে হসা সেই কথা সাক্ষ্য প্ৰত্যক্ষ কৰাৰ বাবে চাও আহক এই ৰিপৰ্ট এয়া হৈছে পশ্চিম কাৰ্বি আংলং হামৰেন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জেংখাস্থিত আমাৰ জননেতা ছেমছন সিং ইংটিৰ সোৱৰণী পাৰ্ক এখন পাৰ্ক বুলিলে আমাৰ চকুত ভাহি উঠে হেউজীয়া ৰম্যভূমিৰ মাজত ভিন্ন ৰঙী ফুলেৰে আতুম টুকাৰিকৈ সজাই তোলা এখন উদ্যান লগতে পানীৰ ফুৱাৰা য'ত সন্ধিয়া হৈ আহিব ধৰিলে শিহুৰ কেলিৰে কলৰত হৈ উঠে সমগ্ৰ পাৰ্কখনৰ আকাশ বতাহ কিন্তু এই পাৰ্কখনৰ অৱস্থা কাট নিউজৰ দৰ্শকসকলে নিশ্চয় মন কৰিছে এইখনক পাৰ্ক বুলি কোনটো দৃষ্টিকোণৰ পৰা ক'ব হয় বিশাল হাবিৰ মাজত অযত্ন পালিত প্ৰকৃতিৰ উদ্যানত ইয়াতকৈ অধিক সুন্দৰ আৰু দৃষ্টিনন্দন হয় কাৰ্বিৰ জননেতা গৰাকীৰ প্ৰতিমূৰ্তি যদি মূৰ দাঙি নাথাকিলেহেঁতেন কাৰ সাধ্য আছে এইখনক আমাৰ অতি শ্ৰদ্ধাৰ জননেতাৰ পাৰ্ক বুলি ক'বলৈ চৰকাৰী ধন খৰচ কৰি ঠিকেই নিৰ্মাণ কৰিলে এই পাৰ্কখন নিৰ্মাণ কৰিলে শ্ৰদ্ধাৰ প্ৰদৰ্শনৰ আঁৰত আদায় হ'বলগীয়া মুনাফা সেয়ে নিৰ্মাণ হোৱাৰ পিছত গৃহ সমষ্টি জেংখাত চৰম অৱজ্ঞাৰে এনেদৰে একোখন হাবিলৈ পৰিণত হোৱা অৱস্থাটো এবাৰৰ বাবেও মনৰ দুখত সমসময় উঠা নাই কাটচিটিয়া হামৰেন পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি মঙ্গল সিং টিমুং জেংখা সাপ্তাহিক বজাৰৰ গাতে লগা এইখন পাৰ্কত এই অৱস্থাত কাৰোৰে দৃষ্টিগোচৰ নোহোৱা কথাক লৈ কাৰ্বিসকলে এতিয়া আমাৰ পুৰুধা জননেতা গৰাকীৰ পবিত্ৰ আত্মাৰ ওচৰত কি বুলি জেবাদিহি হ'ব ৰাতিছ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ কেন্দ্ৰ আৰু NSCM IMৰ মাজত হোৱা চুক্তি অনুসৰি ইতিমধ্যে চূড়ান্ত হ'বলৈ ওলোৱা বৃহৎ নাগালেণ্ড ফ্ৰেমৱৰ্কত অসম তথা মণিপুৰ অৰুণাচলকে ধৰি দাঁতি কাষৰীয়া ৰাজ্যবোৰ কিছুমান অংশ সোমাই যোৱাক লৈ হৌচাৰ হৈ উঠিছে ৰাজ্যকেইখনৰ বিভিন্ন ৰাজনৈতিক দল সংগঠনসমূহে এই নাগালেণ্ড চুক্তিৰ ভিতৰত কাৰ্বি আংলং জিলাৰ কোনো অংশ সোমাই যোৱা কথাটোক যিকোনো প্ৰকাৰে মানি লোৱা নহ'ব বুলি সাংসদ বীৰেন সিং ইংটিৰ নেতৃত্বাধীন কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিয়ে স্পষ্ট কৰি দিছে হয় ইতিমধ্যে কেন্দ্ৰ আৰু NSCM IMৰ মাজত হোৱা চুক্তি অনুসৰি অহা ডিচেম্বৰ মাহত প্ৰায় চূড়ান্ত হ'বলৈ ওলোৱা বিষয়টোক লৈ আলোচনা বিলোচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু NSCM IMৰ মধ্যস্থতাকাৰী RN ৰবিৰ 23 অক্টোবৰত নাগালেণ্ডৰ ডিমাপুৰত উপস্থিত হোৱাক লৈ আশংকাত অতিবাহিত কৰিছে নাগালেণ্ডৰ চুবুৰীয়া ৰাজ্যকেইখন বৃহত্তৰ নাগালিমৰ চুক্তিত কাৰ্বি আংলং জিলাও একাংশ সোমাই পৰাৰো ইতিমধ্যে আশংকা কৰা হৈছে এনে পৰিপ্ৰেক্ষিতত কাৰ্বি আংলং জিলাক কংগ্ৰেছে স্পষ্ট কৰি দিছে যে এই কথাত জিলা কংগ্ৰেছে একেবাৰে মানি নলয় সমগ্ৰ কাৰ্বি আংলং জিলাৰ শান্তি বাতাবৰণ অটুট ৰখাৰ স্বাৰ্থত যোৱা 24 অক্টোবৰত অনুষ্ঠিত যুটীয়া বৰ্ধিত সভাত জিলা কংগ্ৰেছ কমিটিয়ে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওৰ তিনিওখন জিলাৰে কোনো অংশ বৃহত্তৰ নাগালেণ্ড ফ্ৰেমৱৰ্কৰ মাজত সোমাই পৰাৰ কথা সহ্য কৰা নহ'ব ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচী অনুসৰি তিনিওখন পাহাৰীয়া জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবী স্বায়ত্তশাসিত ৰাজ্য দাবীক ৰূপায়ণৰ ক্ষেত্ৰত পুনৰ জোৰদাৰ পদক্ষেপ গ্ৰহণ ন্যায়ালয়ৰ নিৰ্দেশ মতে বনাঞ্চল এলেকাত থকা গাঁওসমূহ অসম চৰকাৰৰ দ্বাৰা হ'বলগীয়া উচ্ছেদ কাৰ্যৰ আগতে জনগণৰ সুৰক্ষাৰ স্বাৰ্থত সংস্থাপনৰ ব্যৱস্থাৰ আদিৰ ওপৰত সভাই আলোচনা বিলোচনা কৰাৰ লগতে সভাত গৃহীত এই প্ৰস্তাৱসমূহ
জিলাখনত শীঘ্ৰেই ৰূপায়িত হোৱাকৈ ভাৰত চৰকাৰ আৰু অসম চৰকাৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হয়। হামৰেন টাউন কমিটিৰ ১ নং ৱাৰ্ড অন্তৰ্গত হামৰেন পুৰণা বজাৰৰ সাপ্তাহিক বজাৰ সম্প্ৰসাৰণৰ উদ্দেশ্যৰে ইতিমধ্যে নিৰ্মাণ কৰা নতুন বজাৰ গৃহ ২৫ অক্টোবৰত উদ্বোধন কৰিলে হামৰেন পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি মঙ্গল সিং টিমুঙে। পশ্চিম কাৰ্বি আংলঙৰ হামৰেন পুৰণা বজাৰ অন্তৰ্গত সম্প্ৰসাৰিত সাপ্তাহিক বজাৰৰ নতুন গৃহকেইটি আজি পুৱা প্ৰায় ১০ বজাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ সদস্য তথা হামৰেন সমষ্টিৰ জনপ্ৰতিনিধি মঙ্গল সিং টিমুঙে ফিতা কাটি কৰিলে শুভ উদ্বোধন। নতুন বজাৰ গৃহৰ এই উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সদস্য ৰূপ সিং তেৰণে। অনুষ্ঠানত হামৰেন এলেকাৰ বিশিষ্ট ব্যক্তিৰ লগতে বিজেপিৰ দলীয় কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে। বজাৰ গৃহ উদ্বোধন কাৰ্যসূচীৰ অন্তত ৰূপায়ণ কৰা হয় হামৰেন বজাৰ এলেকাত চাফাই কাৰ্যসূচীৰ অভিযান। তাৰ পিছত বজাৰ গৃহকেইটিত বজাৰ সামগ্ৰী মেলি দি বজাৰ ভালকৈ চলাৰ লগতে বেহা উন্নতিৰ কামনাৰে ঈশ্বৰৰ ওচৰত হিন্দু সংসাৰী আৰু খ্ৰীষ্টিয়ান নীতিমতে প্ৰাৰ্থনা কৰে ধৰ্মপ্ৰাণ ব্যক্তিসকলে। হামৰেনৰ পৰা ৰাকেশ ৰংফাৰ আৰু ৰবীন বেৰ ৰিপৰ্ট কাট নিউজ। বোকাজানত অবৈধ কয়লা ট্ৰাক জব্দ। পেট্ৰলিং কৰ্তব্যত আৰক্ষীৰ এটা দলে বোকাজান ডিমপুৰ পথেৰে যাবলগীয়া এই কয়লা ভৰ্তি 12 চকাযুক্ত ট্ৰাকখনক শোচনীয় পট্টিত লাগি ধৰা বাবে ৰৈ যাবলগীয়া হোৱা অৱস্থাত জব্দ কৰে। আৰক্ষীয়ে যোৱা নিশা প্ৰায় 10 মান বজাত জব্দ কৰে এই কয়লা ভৰ্তি ট্ৰাক। প্ৰাপ্ত বাতৰি মতে বকলীয়া পাত্ৰা দিছাৰ পৰা UP82 T0603 নম্বৰৰ 12 চকীয়া যুক্ত বিশাল কয়লা ভৰ্তি ট্ৰাকখন ডিমাপুৰ অভিমুখে গৈ আছিল। দুৰ্ভাগ্যবশতঃ গৈ থকা পথত পকা ৰাস্তাৰ একাংশত লাগি ধৰে চকা। উঠাই নিবলৈ বহু চেষ্টা কৰিও সফল নোহোৱা ট্ৰাকখন এনে অৱস্থাত ৰৈ যাবলগীয়া হয় অনেক সময়। ঠিক সেইখিনি সময়তে পেট্ৰলিঙত থকা আৰক্ষীৰ দলে কৌতূহলবশতঃ ট্ৰাকখনৰ ওচৰ চাপি যাওঁতে এই সমস্ত ঘটনাৰ জ্ঞাত হয়। পিছত চোৰাংকৈ অনা কয়লা ট্ৰাকখনক আৰক্ষীৰ দলে বোকাজান থানালৈ লৈ যায়। আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ। পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো চমু বাণিজ্যিক বিৰতি। Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at ₹2,500 to ₹3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sanesh normal facial only ₹1,190. Girls, hurry up! The offer is limited.
Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Please step in Malin Showroom. All kind of Karbi traditional and handloom handicrafts and ornaments are available here, along with gents, ladies and kids garments are also available here. Malin Showroom, MG Road, Main Market, opposite TOP. For more details, contact 9435433011. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে। বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতে ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে কাৰ্বি আংলঙৰ বকলিয়াত উদ্ধাৰ হৈছে বিৰল প্ৰজাতিৰ জীৱ। কাৰ্বি আংলঙৰ বনাঞ্চলত এই প্ৰথমবাৰৰ বাবে দৃশ্যমান হোৱা প্ৰায় 10 কেজি ওজনৰ এই বিশেষ প্ৰাণীটোক লৈ এতিয়া উৎসুকতাৰ অন্ত নাই অঞ্চলবাসীৰ। ৰাজ্যত বাঢ়িছে বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত। ক্ৰমাৎ হিংস্ৰ হৈ উঠিছে উভয় পক্ষ। ইয়াৰ মাজতে ৰাজ্যৰ অন্যতম পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বকলিয়াঘাট নগৰৰ সমীপৱৰ্তী নতুন বস্তিত এজন লোকে নিজৰ বাৰীত উদ্ধাৰ কৰিছে বিৰল প্ৰজাতিৰ প্ৰাণী। পিছে প্ৰাণীবিধৰ নাম নাজানে কোনেও। মুখমণ্ডল দেখাত চিকা এটাৰ দৰে, শৰীৰটো দীঘল দীঘল নোমেৰে আবৃত ভালুকৰ দৰে, ওজন অনুমানিক 10 কেজি। কাৰ্বি আংলঙত এই প্ৰথম দেখিছে প্ৰাণীবিধক। বুধবাৰে বকলিয়াঘাট নতুন বস্তিৰ বাসিন্দা ৰঞ্জিত দাসে আন দিনাৰ দৰে বাৰীৰ পিছফালে থকা হাকনি দৰালৈ যাওঁতে হঠাৎ এজোপা গছৰ ওপৰত প্ৰথম প্ৰত্যক্ষ কৰে এই দুষ্প্ৰাপ্য প্ৰাণীবিধ। পিছত স্থানীয় ৰাইজৰ সহযোগত কৌশলেৰে প্ৰাণীবিধ উদ্ধাৰ কৰি গতাই দিয়ে বকলিয়াঘাটৰ বন বিভাগক। বন বিভাগৰ মতে বিয়েৰ কেট প্ৰজাতিৰ এই প্ৰাণীবিধ কাৰ্বি পাহাৰত বিৰল, যদিও ভাৰতৰ অন্যান্য প্ৰান্তত ই নথকা নহয়। সম্প্ৰতি আঘাতপ্ৰাপ্ত প্ৰাণীবিধক বন বিভাগে প্ৰাথমিক চিকিৎসাৰে সুস্থ কৰি গুৱাহাটী চিৰিয়াখানা অথবা স্থানীয় মাৰাত লংৰি অভয়াৰণ্যত এৰি দিয়াৰ চিন্তা চৰ্চা কৰিছে। সেয়া যিয়ে নহওক, দুষ্প্ৰাপ্য প্ৰাণীবিধৰ উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে ব্যাপক উৎসুকতা আৰু কৌতূহলৰ। গৌতম চন্দাৰ ৰিপৰ্ট, কাট নিউজ। হিন্দীভাষী সম্প্ৰদায়ৰ বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকে পৰম্পৰাগতভাৱে কৰি অহা ছট পূজাৰ তীব্ৰ প্ৰস্তুতি দেখা গৈছে। পশ্চিম কাৰ্বি আংলঙৰ খেৰণী অঞ্চলত বসবাস কৰা হিন্দীভাষী তথা বিহাৰী সম্প্ৰদায়ৰ লোকৰ ঘৰে ঘৰে এই পূজা কৰিবলৈ প্ৰস্তুতি চলোৱা দেখা গৈছে। অহাকালিলৈ হ'ব পবিত্ৰ নদীৰ পানীৰ স্নান আৰু স্নান কৰি উঠি সূৰ্য দেৱতাক পূজা কৰা পৰ্ব। সেই উদ্দেশ্যে খেৰণী আনন্দ মিলন পূজা সমিতিয়ে প্ৰতি বছৰৰ দৰে এইবাৰো শ্ৰমদান কৰি খেৰণী ঘাট সজাই পৰাই জাকজমক কৰি তুলিছে। বীৰেন ইংখীৰ ৰিপৰ্ট, কাট নিউজ। ডিফুৰ কাকতি ৰংহাং গাঁৱত 25 অক্টোবৰত গঠন কৰা হয় কাৰ্বি ছাত্ৰ সন্থাৰ শাখা কমিটি। ডিফুস্থিত কাৰ্বি ছাত্ৰ সন্থাৰ মুখ্য শাখাৰ অধীনত কাকতি শাখাৰ এলেকাৰ যুৱক যুৱতীসকলক লৈ গঠন কৰে কাৰ্বি ছাত্ৰ সন্থাৰ এই শাখা কমিটি। কেএছএৰ মুখ্য শাখাৰ সভাপতি সঞ্জু হানছেৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ৱাই সংবে। আজিৰ সভাত কাৰ্বি ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত এক প্ৰতিযোগীয় মনোভাৱেৰে শিক্ষাৰ উখ ঢাপত আৰোহণ কৰিব পাৰে, তাৰ ওপৰত সভাত বিশদ আলোচনাৰ লগতে দিহা পৰামৰ্শ কৰে। কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মণিৰাম তকবি,
জিলা আঞ্চলিক কমিটিৰ সহ সম্পাদক বিশ্বজিৎ তেৰণ, উপসভাপতি নৰসিং ইংটি, সাধাৰণ সম্পাদক মানিক ৰংটি প্ৰমুখ্যে বিশিষ্ট ছাত্ৰ নেতাসকল উপস্থিত থাকে। উল্লেখ্য ছাৰ ইম ৰংহাঙক সভাপতি, হুম সিং তেৰাঙক সম্পাদক আৰু আন ৪৫ গৰাকী ছাত্ৰ ছাত্ৰীক লৈ কাকতিৰ ৰংহাং এলেকাৰ কাৰ্বি ছাত্ৰ সন্থাৰ শাখা কমিটি গঠন কৰে। KSA আৰু SYC মিত্ৰ সংগঠনৰ জুতে অহা ২৮ অক্টোবৰত অৱৰোধ কৰিব ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু মাঞ্জা ডিফু ২ লেন যুক্ত পথ। মাঞ্জা তিনিআলিত ৰূপায়ণ কৰিবলগীয়া এই পথ অৱৰোধ কাৰ্যসূচী কেন্দ্ৰ আৰু NSCM-IMৰ মাজত সম্পাদিত নাগালেণ্ড ফ্ৰেমৱৰ্ক চুক্তিৰ বিৰুদ্ধে। বৃহত্তৰ নাগালেণ্ড ফ্ৰেমৱৰ্কত গোপনে কাৰ্বি ভূমিৰ ৭৩,৩৯৯ বৰ্গ কিলোমিটাৰ গোপনে ৰখা সামিলকৰণৰ বিৰুদ্ধে KSA তথা মিত্ৰজোঁট সংগঠনে লৈছে এই পথ অৱৰোধ কাৰ্যসূচী। আজিৰ বাতৰি ইমানতে সামৰিছো। মই সঞ্জয় তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো। ধন্যবাদ।